মই নিতুৰা আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে 31 ডিচেম্বৰ আৰু এইটো বছৰৰ একেবাৰে শেষৰটো দিন আৰু বছৰৰ শেষৰটো দিনত মই ভাবিলোঁ যে আপোনালোকৰ কাৰণে মই এটা ব্লগ বনাওঁ। আপোনালোকৰ বাৰু 31st চেলিব্ৰেশ্যনটো কেনেকুৱা চলিছে? নিশ্চয় খুব ধুমধামেৰে নহয় জানো? আমিও আমাৰ ফালৰ পৰা একদম সৰুকৈ আমাৰ 31ষ্টটো চেলিব্ৰেট কৰোঁ বুলি ভাবিছোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগত দিনটো শ্বেয়াৰ কৰোঁ। দিনটো মানে এতিয়া আবেলি হ'ল আৰু মই আজি আবেলিৰ পৰাই মোৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু সকলোকে মোৰ ফালৰ পৰা ভেৰি ভেৰি হেপ্পী নিউ ইয়েৰ। সকলোৱে নতুন বছৰটোত খুব আনন্দ কৰক, হাঁহক, ফূৰ্তি কৰক, এজনে আনজনৰ লগত ধুনীয়া ধুনীয়া কথা শ্বেয়াৰ কৰক আৰু বহুত ফূৰ্তিত থাকক আৰু মোৰ ভিডিঅ'বোৰ চাই থাকক। আমাৰ আচলতে আজি পাৰ্টিটো হ'বনে নহয় অলপ কনফিউজ হৈ আছিলে, কাৰণ মনটো চবৰে ইমান ঠিক নহয় আমাৰ কাহ কেক এইবোৰৰ কাৰণে, কিন্তু শেষত গৈ আমাৰ পাৰ্টিটো এৰেঞ্জ হ'লগৈ আৰু সেইকাৰণে ভাবিলোঁ যে আপোনালোকক অকণমান কিবা কিবি মই আমাৰ পাৰ্টিটো ঘৰলৈ আহিছোঁ। অলৰেডি চব ওপৰলৈ গ'ল আৰু মই আদিয়াঞ্চিক অকণমান জলপান খুৱাওঁ, জলপানকণ খুৱাই থৈ তাৰপিছত ওপৰলৈ যাওঁ আৰু আমাৰ ঘৰটো নতুন বছৰ বুলি এনেকৈ এনেই আৰু অকণমান লাইট টাইট লগাই দিছোঁ, এনেকৈ কিবা এনেকুৱা কৰিছোঁ, তেতিয়া মানে মনবিলাক ভাল লাগে। আমাৰ আদিয়াঞ্চিও খুব ভাল পায়, সিহঁতে এনেকৈ লাইট লগোৱা দেখিলে একদম খুব ফূৰ্তি কৰে, কিবা এটা ফেষ্টিভেল ফিলিংছ এটা আহি যায়। সেইকাৰণে অকণমান এনেকৈ ডেক'ৰেট কৰিছোঁ। এইবিলাক দেখিলে মানে মনবোৰ কিবা এটা ভাল লাগি যায়। সেইকাৰণে আৰু সিহঁতক জলপানখন খুৱাই মই আকৌ ওপৰলৈ যাম আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। बकरी बन रहा है। তোমাৰ জুই ধৰিলা ন? বহুত ধুনীয়া হয়। এয়া হ'ব মাংস পুৰা, চিকেন পুৰা। আৰু এইফালে ইয়াত স্ম'ক পৰ্ক আৰু স্ম'ক চিকেন বনাই থকা হৈছে। বহুত গৰম চলি আছে।
খুব গৰম একদম উতলি আছে বাবুটো সিজাত একদম ধুনীয়া সিজিছে এয়া বনোৱা নাই এনে জাষ্ট লোকে বনাইছিলে তেনেহ'লে মানে পজ দি আছে দেই এইটো আমাৰ তন্দুৰ আৰু তন্দুৰটো স্পেচিয়েলি পৰ্ক স্মক আৰু চিকেন স্মকৰ কাৰণে বনোৱা হৈছে এয়া মেল বহি আছে প্লাছ বেঙেনা পুৰি আছে মই সব মিক্স ভেজ একদম ফুটি হেতৰ কাৰণে বনাই ৰাখিছো আপুনি কি বনালে মই বনাইছো বেবি ফুড আজি ৰাতি পাৰ্টি কাৰণে কি দিছে ইয়াত সৰু সৰু মানে সব মিক্স ভেজ সৰু সৰুকে কুটি 1.5 ইয়াৰ হৈছে হেতৰ আৰু হেতু কাৰণে বনাইছো অকমান দেখাই দিয়ক বাবা এতিয়া খাব না আমাৰ বেটাই খাব না চা তোমালোকৰ পাৰ্টি হৈ আছে না ৱাও ৱাও বাচ্চা পাৰ্টি হৈ আছে আজি খাইছা মোৰটো উৎপাত কৰোতে যাব এতিয়া আবু নাপালাবা ফ্ৰেঞ্চ ফ্ৰিং সব মিক্স ভেজ একদম সৰু সৰুকে কুটি হেতৰ কাৰণে তিনটা কাৰণে কৰিছিলো চুলি মেলি ষ্টাইল দিছে আৰু কেনেবাকৈ ক'ৰবাত কিবা চুলি ওলালে নিতুৰে চুলি ওলাব জুইকুৰা ধুনীয়াকৈ জ্বলিছে ন চৌকাৰ জুইটো
হেপী নিউ ইয়েৰ